হেল্ল' বন্ধুসকল, মই দিগন্ত গগৈ আপোনালোকলৈ আজি লৈ আনিছোঁ ঔটেঙা। আজি আমি খাম ঔটেঙা, বহুত গৰম পৰিছে ন। ঔটেঙাৰ লগত আজি বনাম মাছ। আহক চাওঁ কেনেকৈ ঔটেঙা আৰু মাছৰ আঞ্জা বনায়। প্ৰথমতে মই ঔটেঙাখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াক এতিয়া মই অলপমান থেতেলিয়াই ল'ম। আৰু মই আধা ফাল ঔটেঙা লৈছোঁ, বেছি লোৱা নাই কাৰণ মই অলপমানেই মাছ বনাম। এনেদৰে থেতেলিয়াই দিলে টেঙাটো অলপমান ভাল হয়, খাবলৈ ভাল হয়। এতিয়া এইখিনিক বইল কৰিম। এতিয়া এটা কুকাৰত আমি কাটি থোৱা ঔটেঙাখিনি দি দিম আৰু এটা মিডিয়াম চাইজৰ আলু কাটি দিম। আৰু ইয়াত দিম আমি কফি মেগৰে ডাঙৰ এমগ পানী বা 2 কাপ পানী, এচামুচ হালধি, এচামুচ নিমখ। গেছটো ফুল ষ্টিমত আমি চলাই 2টা বা 3টা চিটি মাৰিবলৈ দিম। চাৰিটা শুকান জলকীয়া অলপমান গৰম পানী দি তিয়াই থৈ দিছোঁ। সেইখিনি আমি অলপমান পিচি ল'ম, তেতিয়া আকৌ ধুনীয়া কালাৰ আহিব। খুন্দনা মাৰিডাল দি জাষ্ট মাৰিহে দিছোঁ কাৰণ এইটো তেজ জলকীয়াখিনি নিজে ভাঙি যাব আৰু ধুনীয়া ৰং এটা আহিব আৰু শুকান জলকীয়াৰ সোৱাদটো আহি যাব। কেৰাহীটা লৈছোঁ, কেৰাহীটো লৈ অলপমান বেছি তেল নিদিওঁ, 2 চামুচমান তেল দিম। অলপমান সৰিয়হ ফুটাই লওঁ। সৰু পিঁয়াজটা বা ডাঙৰ ল'লেও 4 ভাগৰ মানে এভাগ। পিঁয়াজ দিছোঁ আৰু 3 ফুটা নহৰু থেতেলিয়াই লৈছোঁ মই অলপমান। অলপমান পাঁচফোৰণ দি দিছোঁ। গেছটো কমোৱা আছে, যদি আপোনালোকে গেছটো বঢ়াই লৈ সৰিয়হ দিওঁতে কিন্তু ঢাকন এখন দি ল'ব, নহ'লে সৰিয়হবোৰ ফুটি গাত লাগিব পাৰে। পিঁয়াজখিনিও ভজা হৈছে, এতিয়া মই পানী আৰু ঔটেঙা জোলখিনি দি দিম ইয়াতে। আলুবোৰ অলপমান ভাঙি ভাঙি দিব, তেতিয়া জোলটো একেবাৰে পানী পানী নহয়, অলপমান গোটা হ'ব, ডাঠ হ'ব আৰু ভাল লাগিব তেতিয়া। ইয়াতে যিখিনি পানী আছে, ইয়াত বহুত পানী আছে, এই পানীখিনি শুকুৱাম মই। তো আপোনালোকে যিমানখিনি খায় তেনেকৈ ৰাখিলে হ'ল। আৰু মই 2জনৰ জোখত মাছ বনাম, তো মাছখিনিও মই ভাজি লৈছোঁ। এইখিনি সিজি থাকোঁতেই ইয়াত শুকান জলকীয়াখিনি দি দিম। গেছটো বঢ়াই দিম আৰু ইয়াক উতলিবলৈ দিম।
মোৰ জোলখিনি অলপমান কমি গৈছে, পানীখিনি কমিছে মানে এতিয়া। তো ইয়াতে মই মাছখিনি দি দিম, ভাজি থোৱা মাছখিনি। মাছখিনি দিয়াৰ লগতে ঔটেঙাত অলপমান খাৰুৱা ভাৱ এটা থাকে, আপোনালোকে জানে। তো সেইবাবে ইয়াতে মই অলপমান চেনি দিম, 1 টেবুল স্পুন আৰু। মায়ে এনেকৈ বনায়, এনেকৈ শিকাইছিলে আমাক। ইয়াক অলপমান ঢাকি দিম আৰু সিজিবলৈ দিম। চাৰি 5 মিনিটমান হৈ গৈছে, এতিয়া চাওঁ হওক। দেখিছেনে কি ধুনীয়া কালাৰ, কি ধুনীয়া ডাঠ হৈ গৈছে। মাছবোৰো ভাঙি যোৱা নাই। এতিয়া এইখিনি আমি নমাই দিওঁ আৰু গৰমে গৰমে ভাতৰ লগত খাম। জনাব বন্ধুসকল, মোৰ এই মাছৰ ৰেচিপিখন কেনেকুৱা হৈছে। চাই ভাল পালে নিশ্চয় কমেণ্টো কৰিব। লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগলৈকেও কি বনাওঁ চাই থাকিব নিশ্চয়।